মই মোৰ আগৰ মিনি ব্লগটিত কৈছিলোঁ নহয় আপোনালোকক আজিৰ দিনটো হেক্টিক যাব বুলি। এয়া চাওক, ৰাতিপুৱাই পাঠশালাৰ পৰা আহি মেলি এতিয়া ধুনীয়াকৈ ৰেডি হৈ যাবলৈ লৈছোঁ ইউনিভাৰ্চিটিলৈ বুলি, কিন্তু তাৰ আগতে মানিক ড্ৰপ কৰিলোঁ। আৰু তাৰ পিছতে মই বাহিৰে গ'লোঁ ইউনিভাৰ্চিটিলৈ বুলি। থ'ব মোক বায়ে গৈছিলে, গতিকে সিমান এটা কষ্ট নহ'লে। আৰু গৈ পাই দেখিলোঁ যে ৰুদ্ৰৰ ফৰ্ম বিলাই আছে। আৰু আজি মই এই ফৰ্মখনৰ কাৰণে আহিছোঁ। কিহৰ ফৰ্ম জানেনে? নিযুত মইনাৰ। হয়, আপোনালোকে ঠিকে শুনিছে। সেইকাৰণে তাত বৰ বেছি দেৰি নকৰি এতিয়া ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি জমা দিব লওঁতে তেওঁলোকে ক'লে যে মানডে তোমালোকে জমা দিবা, আজি আমি নলওঁ। সেইকাৰণে সেইখিনিৰ পৰা ওলাই মেলি এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ। ঘৰলৈ আহি ভণ্টি এগৰাকী বৰ ধুনীয়া এটা পিকেল পঠিয়াইছিলে, যোনটো আছিলে চিকেন পিকেল। সেইটো মই ভিডিঅ' এটা বনাম বাৰু। আৰু তাৰ লগতে এটা কাপোৰো আহিছিলে, যোনটো মোক ফটোগ্ৰাফাৰ এজনে দিছিলে ভিডিঅ' শ্বুটৰ কাৰণে। এতিয়া আচল কথাটো হ'ল শ্বুটটো আছিলে আজি, সেইকাৰণে ফ্ৰকটো আজিয়ে পিক কৰিলোঁ দাদাজনৰ পৰা। কিন্তু মোৰ গাটো বেয়া হোৱাৰ ফলত আজি শ্বুটটো কেঞ্চেল কৰিলোঁ। মনটো ভাল লাগিবৰ কাৰণে সন্ধিয়া সময়ত ওলাই গ'লোঁ কিবা এটা খাবলৈ। কিন্তু বহুত দিনৰ মূৰত এজন ব্যক্তিক লগ পালোঁ, যোনগৰাকী ব্যক্তি হৈছে মোৰ দাদা, বহুতে বেছি আগৰ চিনাকি, লগতে মোৰ টিচাৰৰ ভাইটি। গতিকে তাৰ লগত অকণমান কথা পাতি বাহিৰতে কিবা এটা খাই লৈ আজিৰ দিনটো এনেধৰণে কটালোঁ। আজিলৈ আহিছোঁ, বাই।